নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। মই ভাবিলোঁ আজি এতিয়া বহাগৰ বতৰ, আমাৰ কপৌ ফুল গছত দেখিছে, আমাৰ কপৌ ফুল ফুলিছে। তো ভাবিলোঁ যে অৰ্কিড লগাবৰ যিকেইটা থাম্ব ৰুল, প্ৰথম যিকেইটা নিয়ম আপুনি মানি চলিব অৰ্কিড লগাওঁতে, মই ভাবিছোঁ সেই তিনিটা আপোনাক আজি কৈ থওঁ। প্ৰথম কথাটো হ'ল গছজোপাত যেতিয়া আমি লগাম তেতিয়া আমি লক্ষ্য কৰিব লাগে গছজোপাৰ যাতে উত্তৰ ছাইডে আপোনাৰ ফুলজোপা আমি লগাওঁ। কাৰণটো হ'ল উত্তৰ ফালৰ পৰা ৰ'দ নাহে বা বেছি যদি ড্ৰাই হয় তেনেহ'লে গছজোপাৰ কাৰণে অসুবিধা হয়। অৰ্কিডৰ সাধাৰণতে অকণমান মইচাৰটো দৰকাৰ হয় আৰু সেমেকা ভাৱটো দৰকাৰ হয়। সেইকাৰণে গছজোপা উত্তৰ ফালে লগাবলৈ আপোনালোকে চেষ্টা কৰিব। দ্বিতীয় কথাটো হ'ল এই যিটো এৰিয়েল ৰুট বুলি কওঁ, যিকেইটা শিপা আমাৰ এনেকৈ ওলাই থাকে, ই একচুৱেলি পৰাশ্ৰয়ী গছ, ই পৰজীৱী গছ নহয়। গতিকে শিপাকেইটা কেতিয়াও টানি আপোনালোকে বান্ধি পেলাই একেবাৰে টানকৈ বান্ধি নিদিব, কাৰণ উশাহ ল'বৰ কাৰণে সদায় এৰিয়েল ৰুটকেইটা বাহিৰলৈ ওলাই থাকিব লাগিব। যিকেইডাল শিপা বাহিৰলৈ ওলাই থাকে তাৰ পৰাই খাদ্যটো যোগাৰ কৰে। গতিকে সেইটো আপোনালোকে মন কৰিব যাতে শিপাকেইটা সদায় ওলাই থাকে, আৰু শিপাকেইডাল যিমান ধুনীয়াকৈ ওলাই থাকিব তেতিয়াই আপোনাৰ এই খাদ্যটো ভালকৈ গ্ৰহণ কৰিব পাৰিব। আৰু তৃতীয় কথাটো হ'ল ৰোৱাৰ সময় সদায় বাৰিষা। আপুনি এতিয়াও লগাব পাৰে বা বৰষুণ অহাৰ পিছত, মুঠতে বাৰিষা সুবিধা হয়, খৰালি অকণমান অসুবিধা হয়, কাৰণ খৰালি অলপ পানী কম থাকে, মইচাৰটো কম থাকে। গতিকে সেই কথাটো আপোনালোকে লক্ষ্য কৰিবলগীয়া হয়। সেইকেইটা কথাই প্ৰধানকৈ মানি চলিব, তেনেহ'লে ধুনীয়াকৈ আপোনাৰ ঘৰত আপুনি কপৌ ফুলেই নহয়, তেনেকুৱা জাতীয় যিকোনো অৰ্কিড, আপোনাৰ থলুৱা অৰ্কিড বা বেলেগ অৰ্কিডো আপোনালোকে ফুলাব পাৰিব। ধন্যবাদ আজিৰ বাবে।